নমস্কাৰ বন্ধু-বান্ধৱীসকল, ভিজ্ঞাচী গট ফাৰ্মৰ পৰা মই ললিত। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। বন্ধুসকল, আজি মই এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক এটা বিশেষ দৰকাৰী কথা জনাবৰ বাবে এই ভিডিঅ'টো বনোৱা হৈছে। আচলতে বন্ধুসকল, যোৱাকালি কোকৰাঝাৰৰ পৰা এটা কল আহিছিলে আৰু তেখেতে আজি দুদিনৰ পৰা মোৰ লগত কথা পাতি আছে, কিন্তু যোৱাকালি তেখেতে কল কৰি মোক যিখিনি কথা ক'লে আচলতে খুব দুখ লগা বিষয়। আচলতে হৈছিলে কি, আমি সকলোৱে কম বেছি পৰিমাণে আমি পশুপালন কৰোঁ, গৰু হওক ছাগলী হওক যি নহওক, আমি কোনোবাই গাহৰি পালন কৰোঁ, কোনোবাই গৰু ছাগলী, বিভিন্ন ধৰণৰ আমি পশুবোৰ আমি পালন কৰোঁ আৰু তাৰ মাজত আমাৰ কিছুমান সপোন জড়িত হৈ থাকে আৰু আমি তাৰ পৰা এটা আশা কৰোঁ যে আমি সেই যিখন ফাৰ্ম কৰিছোঁ, যে পশুপালন কৰিছোঁ, তাৰ পৰা আমি এটা ভাল লাভ ল'ব পাৰিম আৰু সেইখিনি আমাৰ নিজৰ ঘৰখন, আমাৰ সংসাৰখন ধুনীয়াকৈ চলাই নিব পাৰিম। কিন্তু বন্ধুসকল, আমাৰ কিছুমান সৰু সৰু ভুলৰ বাবে হঠাতে কিছুমান অঘটন ঘটে আৰু সেই কোকৰাঝাৰৰ যিটো কল আহিছিলে, তেখেতৰো এখন ছাগলী ফাৰ্ম আছিলে। তেখেতৰো সেই তেনেকুৱাই কিছুমান ভুল হৈছিলে। তেখেতে কোনো প্ৰশিক্ষণ নোলোৱাকৈ ছাগলী পালন কৰি আছিলে আৰু খুব ধুনীয়াকৈ ছাগলীবোৰ হৈছিলে। তেওঁ ছাগলীখিনি অনাৰ পিছত ধুনীয়াকৈ পোৱালিও জন্ম হৈছিলে আৰু ফাৰ্মখন ধুনীয়াকৈ প্ৰায় এবছৰমান ধৰি ধুনীয়াকৈ চলি আছিলে। কিন্তু তেখেতৰ ভুল এইটোৱেই হ'ল, মই আপোনালোকক সেইটোকে জনাব গৈ আছোঁ। ভুলটো হৈছে কি, তেখেতে যিখিনি ছাগলী পালন কৰি আছিলে সেইখিনিক আগতে কোনো ধৰণৰ ভেকচিন কৰা নাছিলে। ভেকচিনৰ বিষয়ে যদিও কিছু কথা জানিছিলে, মানে ভেকচিন কৰিব লাগে বুলি জানে, কিন্তু কোন সময়ত কেনেকৈ ভেকচিনবোৰ কৰিব লাগে সেই বিষয়ে তেওঁ ভালকৈ জনা নাছিলে। আৰু যিহেতুকে তেওঁ ছাগলীখিনি এবছৰ দিন ধুনীয়াকৈ চলি আছে ভেকচিন নকৰাকৈও, তেওঁ ভাবিলে ভেকচিন নকৰাকৈ যিহেতুকে চলি আছে, গতিকে মই কিছুদিন পিছত ভেকচিন কৰিম, এতিয়া বৰ্তমান নকৰোঁ। তেনেকৈ ফাৰ্মখন চলাই গৈ আছিলে আৰু চলি আছিলে। কিন্তু হ'ল কি, আজিৰ পৰা ঠিক এসপ্তাহমানৰ আগত তেখেতৰ ফাৰ্মত PPR বেমাৰে দেখা দিলে। যিটো PPR বেমাৰ হয়, ছাগলীৰ এটা মাৰাত্মক ৰোগ। সেই ৰোগৰ বিষয়ে মই ধুনীয়াকৈ আপোনালোকক মোৰ ভিডিঅ'ৰ মাধ্যমেৰে জনাইছোঁ। যিসকলে চোৱা নাই সেই ভিডিঅ'বোৰ চাবগৈ, তেতিয়া ধুনীয়াকৈ বুজিব পাৰিব। হৈছে কি, সেই যেতিয়া PPR বেমাৰটো তেখেতৰ হ'ল, তেখেতে এই কথা জনা নাছিলে যে যিটো PPR হওক বা ET হওক বা গটপক্স, যিবিলাক নেকি আমাৰ মাৰাত্মক ৰোগ হয় ছাগলীৰ, সেইবোৰৰ ভেকচিনবোৰ আমি আগতীয়াকৈ কৰি ৰাখিব লাগে। ধৰি লওক, আমাৰ ছাগলীখিনি যেতিয়া সুস্থ হৈ থাকে তেতিয়াই আমি ভেকচিনবোৰ কৰিব লাগে। যেতিয়া ছাগলীৰ 4 মাহ বয়স হৈ যায় তেতিয়া আমি PPR ভেকচিনটো ধুনীয়াকৈ কৰিব পাৰোঁ আৰু 3 মাহ হোৱাৰ লগে লগে আমি ET ভেকচিনটো কৰিব পাৰোঁ। এতিয়া তেখেতৰ হৈছিলে PPR। PPR ভেকচিনটো তেখেতে কৰা হোৱা নাছিলে, মানে কোনো ধৰণৰ ভেকচিনে তেখেতে কৰা হোৱা নাছিলে। কিন্তু যেতিয়া তেখেতৰ ছাগলীখিনি PPR বেমাৰে মানে আক্ৰান্ত কৰিলে, তেতিয়া কি হ'ল, তেখেতে ওচৰৰ কোনোবা ডক্টৰক মাতি আনিলে আৰু অনাৰ পিছত তেখেতে চিকিৎসাও কৰিছে। কিন্তু ক'ৰবাৰ পৰা মানে তেখেতে গম পালে, হয়তো কোনো ইউটিউবৰ ভিডিঅ' চাই পেলাই তেখেতে জানিব পাৰিলে যে ভেকচিন নকৰাৰ কাৰণে ছাগলীখিনি PPR বেমাৰে আক্ৰমণ কৰিছে। আৰু তেখেতে কোনো কথা নাজানি আৰু কাকো একো নুসুধিলে তেখেতে ভেকচিন আনিলেগৈ। যিটো PPR ভেকচিন হয়, সেইটো ফাৰ্মাচীৰ পৰা তেখেতে কিনি আনিলে আৰু আনি পেলাই সেই যিখিনি ছাগলীৰ PPR বেমাৰটো হৈ আছে, সেই ছাগলীখিনিক তেওঁ PPR ভেকচিন কৰি দিলে। আচলতে বন্ধুসকল, সেইটোৱে তেখেতৰ ভুল হৈ গ'ল। মানে যেতিয়া আপোনাৰ এইবিলাক মাৰাত্মক ৰোগ হয়, এতিয়া PPR ৰোগটো হোৱাৰ পিছত যদি ভালকৈ চিকিৎসা কৰে, তেতিয়া হয়তো 30% ছাগলী ইচ্ছা কৰিলে বচাব পাৰে। যদি তেখেতে ভালকৈ চিকিৎসা কৰে, আৰম্ভণিতে কম হৈ থাকোঁতে যদি চিকিৎসা কৰে, তেতিয়াহ'লে 40%, 50%ও বচাব পাৰে। কিন্তু তেওঁ যিখিনি বেমাৰ হৈছিলে সেইখিনি ধুনীয়াকৈ অলপ বচাব পাৰিলে হয়। তেখেতৰ 16টা ছাগলী মৃত্যুৰ মুখত পৰিছে। এই বেমাৰটো হৈ 16টা ছাগলী মৃত্যুৰ মুখত পৰিছে, কিন্তু হয়তো 16টা ছাগলী নমৰিলে হয়। কিন্তু তেখেতে যেতিয়া সেই বেমাৰী ছাগলীখিনিক ভেকচিন কৰি দিলে, ভেকচিন কৰি পেলাই ভাবিলে কি তেখেতে ভাল হ'ব। কিন্তু সেই ভেকচিনটো কৰাৰ ফলত কি হ'ল, ধৰক আজি ভেকচিনটো কৰিছে, কৰাৰ পৰা ঠিক আপোনাৰ 9 ঘণ্টা 10 ঘণ্টাৰ ভিতৰত লাহে লাহে গোটেইখিনি ছাগলী তেওঁৰ মৃত্যুৰ মুখত পৰিলে। সেই 16টা ছাগলী সেই 9-10 ঘণ্টাৰ ভিতৰত ভেকচিন কৰাৰ পিছতে লাহে লাহে এটা এটাকৈ 16টা ছাগলী মৃত্যুৰ মুখত পৰিলে। গতিকে সেই এটা সৰু ভুল, তেখেতে যেনেকৈ চিকিৎসা কৰি আছিলে তেনেকৈ চিকিৎসা কৰি থকা হয়, হয়তো অলপ ছাগলী বচাব পাৰিলে হয়। কিন্তু তেখেতৰ ভুল সেইটোৱেই হ'ল আৰু ভালকৈ কথাবোৰ নুবুজাকৈ তেখেতে ভেকচিনটো আনি পেলাই ভেকচিন কৰি দিয়াৰ কাৰণে ইমানখিনি তেখেতৰ লছ হ'ল। গতিকে অকল টকা পইচা লছ বুলিয়ে নহয়, যেতিয়া আমি এটা যিকোনো পশু পালন কৰোঁ, সেই পশুবোৰ যদি
হঠাতে মৃত্যুৰ মুখত পৰে আৰু চটফটাই যেতিয়া ছাগলীবোৰ মৰিবলৈ ধৰিব, মৰি যায়, তেতিয়া আমাৰ খুব দুখ লাগে। আচলতে এইটো খুব দুখৰ বিষয়। গতিকে বন্ধুসকল, আপোনালোক সকলোকে মই এই ভিডিঅ'টোৰ মাধ্যমে এই কথাটোৱে জনাব বিচাৰিছোঁ যে বেমাৰী ছাগলীক কোনো কাৰণত ভেকচিন নকৰিব। ভেকচিন এই কাৰণে কৰা যায় যাতে আমাৰ ছাগলীখিনিৰ ৰোগ প্ৰতিৰোধক ক্ষমতাটো বাঢ়ি থাকে। কিন্তু তাৰ মানে এইটো নহয় যে ছাগলী যেতিয়া বেমাৰটো হৈ যাব, ধৰি লওক PPR হওক বা ET হওক, এইবোৰ হৈ যোৱাৰ পিছত যদি আপুনি সেই ভেকচিন কৰে, তেতিয়া সেই ভেকচিনে ছাগলীৰ বেমাৰটো কেতিয়াও ভাল নকৰে, বেমাৰটো বাঢ়িহে যায়। তাৰ মানে বেমাৰী ছাগলীক যদি আপুনি ভেকচিন কৰি দিয়াৰ লগে লগে সেই বেমাৰটো আৰু বাঢ়ি যাব আৰু তাৰপিছত আপুনি কোনো ধৰণৰ মেডিচিন কৰিবলৈ আপুনি সময় নাপায়, ছাগলীখিনি লাহে লাহে মৃত্যুৰ মুখতেই পৰিব। এনেকুৱা ইয়াৰ আগতো হৈছে। এখন ডবকাৰ ফাৰ্মতো প্ৰায় 70টা ছাগলী মৃত্যুৰ মুখত পৰিছে। এই বিষয়ে মই আপোনালোকক ভিডিঅ'ৰ মাধ্যমে জনাইছিলোঁ। গতিকে বন্ধুসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকক এইটোৱেই জনাব বিচাৰিছোঁ, যিসকলে জানে তেওঁলোকেতো ধুনীয়াকৈ কৰি আছে, কিন্তু নজনাসকলক জনাব বিচাৰিছোঁ যে বেমাৰী ছাগলীক কোনোদিন আপোনালোকে ভেকচিন কৰাৰ কথা নাভাবিব আৰু নকৰিব। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই এইখিনিকে জনাইছোঁ। পুনৰ লগ পাম এটা নতুন বিষয়ৰ সৈতে। আৰু বন্ধুসকল, যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে আৰু কিবা এটা জানিব পাৰিলে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিব। তেন্তে বন্ধুসকল, পুনৰ লগ পাম এটা নতুন বিষয়ৰ সৈতে। জয় আই অসম, নমস্কাৰ।